জয়টো চিৰ সেউজী অসম। নমস্কাৰ বন্ধুসকল, মই আজি গোহাঁইগাঁও চেপাগুৰি তন্ময় হাতী বৰুৱা 13 বছৰীয়া এজন কিশোৰ। এই 13 বছৰীয়া কিশোৰজনে বিভিন্ন ধৰণৰ গামোচা এয়া ৰিহা লগাই আছে। তেখেতে ৰিহা বৈছে। 13 বছৰ বয়সত তাঁতশালত নিজৰ সপোনৰ বুটা বচা গামোচা বৈছে, ৰিহা। ভাইটি, তোমাৰ নামটো কৈ দিয়াচোন এবাৰ। নমস্কাৰ, মোৰ নাম তন্ময় হাতী বৰুৱা। আৰু তুমি কোন ক্লাছত পঢ়িছা? মই ক্লাছ 7ৰ। আচ্ছা, তুমি এই তাঁতশালত তাঁত ববলৈ কেতিয়াৰ পৰা শিকিলা? মই 3 বছৰৰ পৰা শিকিছোঁ। 3 বছৰ বয়সৰ পৰা? কেনেকৈ শিকিলা? কোনে শিকালে তোমাক? আইতা বৈ থাকে আগতে। আইতাৰ লগত? শিকি থাকোঁ। আইতাৰ লগত শিকি থাকা? আৰু তুমি কি বৈছা এতিয়ালৈকে তাঁতশালত? কি বৈছা? মেখেলা চাদৰ বওঁ। আৰু ৰুমাল, গামোচা। আৰু এতিয়া আকৌ হেৰি লগাইছোঁ, ৰিহা। ৰিহা লগাইছা? আৰু এইবিলাক তোমালোকৰ কোনে লগাই দিয়া? আৰু লগত কোনে তোমাক সহায় কৰে? অকলে লগাওঁ। অকলে লগোৱা? সূতা কোনে টানে? নিজেই। কোনে উঘায়? নিজে উঘাওঁ। নিজে উঘোৱা? আচ্ছা, মুহুৰা কোনে বাটে? মুহুৰা নিজে বাটো। তুমি চব নিজে কৰা? আৰু লগতে তুমি কি কৰা? লগতে এইবোৰ হেৰি কৰি থাকোঁ। পঢ়া শুনা চব কৰোঁ। পঢ়া শুনা তুমি এতিয়া ক্লাছ 7ৰ? আৰু তুমি মুৰ্গী, গাহৰি কিবা কিবি পোহা নেকি? গাহৰি নোপোৱা, মুৰ্গী চুৰ্গী পোহোঁ। মুৰ্গী পোহা। কিমান আছে মুৰ্গী তোমাৰ? মুৰ্গী হেৰিটা আছে 15টা। 15টা? আৰু আছিলে বিকিলোঁ। আৰু ঘৰত মাহঁতক কি কামত সহায় কৰা? এইবোৰ কাপোৰ কানি ধোৱা, কাঁহী বাতি। চব কৰিবা? তুমি চোতালো সাৰা? আচ্ছা, চব কৰা। তোমাৰ এই কথাটো কিবা আপত্তি কৰে নেকি? মা দেউতাহঁতে কিবা আপত্তি কৰে নেকি? নকৰে। সহায় কৰেনে তোমাক? সহায় কৰে। দোকানৰ পৰা সূতা তুমি কোনে কিনি দিয়ে তোমাক? নিজে কিনিবা? তুমি সূতা চিনি পোৱা নে? যে কি সূতা? এয়া সেই আশী পকোৱা। আশী পকোৱা? আৰু কি সূতা তুমি বৈছা? মই পকোৱা সূতা বওঁ। আকৌ হেৰি 1000 পকোৱা বৈছোঁ। আৰু ৰাজলক্ষী বৈছোঁ। হয় নি? এয়া কাটে গামোচা লগাম। তোমাক অশেষ ধন্যবাদ। মই খাদী আৰু গ্ৰামোন্নয়ন বৰ্ডক, বিশেষকৈ খাদী আৰু গ্ৰামোন্নয়ন নামৰ এটা বৰ্ড আছে, তেখেতসকলে শিপিনীসকলৰ কাৰণে বহুত কাম কৰে। তোমাৰ নিচিনা 13 বছৰীয়া এজন কিশোৰক যাতে তেখেতসকলে চকু দিয়ে, অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, অসমৰ বিভিন্ন সংস্থাসমূহ মই জনাইছোঁ যে এজন 13 বছৰীয়া কিশোৰীয়ে মানে গামোচা, তাঁতশালত গামোচা বৈছে, এয়া ৰিহা বৈছে, চেলেং কাপোৰ বৈছে, বিভিন্ন ধৰণৰ কাপোৰ বৈছে, যাতে তোমাক তোমাৰ প্ৰতিভাক সন্মান জনাই যাতে তোমাৰ খবৰ লয়, তাৰ বাবে মই কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা মই আহ্বান জনাইছোঁ। ধন্যবাদ। আৰু তোমাৰ গঁৰালটো চাব পাৰিম নেকি আমি? ব'লা, তোমাৰ গঁৰালটো আমি চাই আহোঁ। এয়া তোমাৰ কি হয়? ভাইটি, তোমাৰ নামটো কৈ দিয়া। এয়া তন্ময় হাতী বৰুৱা হাঁহৰ গঁৰাল। কি কয়, ৰাজহাঁহ পুহিছে। আৰু এয়া আমি মুৰ্গী গঁৰালটো তুমি খুলি দিয়া। তোমাৰ মুৰ্গী গঁৰালটো আমি চাবলৈ আহিছোঁ। ইয়াত পাতি হাঁহ আছে, এটা হাঁহ আছে আৰু মুৰ্গী আছে। তুমি সুন্দৰকৈ এইকেইটা পালন কৰিছা নাই? তুমিয়ে পালন কৰিছা চব? তন্ময় হাতী বৰুৱা আইতাকক লগ কৰিব খুজিছোঁ। আপুনি কওকচোন বাৰু, এই ল'ৰাটিয়ে আপোনাৰ পৰা কেনেকৈ শিকিলে? ল'ৰাটি মানে মোৰ লগতে থাকে। মোৰ লগতে আৰু মাকহঁতক সিমান নালাগে, মোৰ লগতে থাকে। মই যিখিনি কাম কৰোঁ মানে সি চব শিকি ল'লে। চব আপোনাৰ পৰাই মানে? মোৰ পৰাই চব শিকি ল'লে। আপোনাৰ পৰাই শিকি ল'লে ন? আৰু নলগাবলৈ ক'লে, মই বোলো পঢ়া কাম এতিয়া নলগা পাতিব। নাই, নুশুনে। মনে হ'লেও মানে লগাম, মনে সূতা আনি তাঁতখনৰ প্ৰতি ইমানেই হেঁপাহ? ইমানেই হেঁপাহ তাৰমানে। ইমানেই হেঁপাহ? বাপেকে এদিন ৰাজসাজ কাটি সূতা নিতা চব পেলাই দিলে। আকৌ মনে বুটলি আনি আকৌ লগাইহি। দে। আচ্ছা, হেৰি নহয়, আপুনি পঢ়াত কেনেকুৱা এই নাতিটো আপোনাৰ? পঢ়াত বাৰু ভালেই, আৰু খালি এইফালে মন কৰিলে মানে অলপ হেৰি তাৰমানে পঢ়াত মন তাৰমানে নহ'ব যে, সেইফালে লাগি থাকিলে, সেইটো কাৰণে সেইকাৰণে অকণমান কমাইছে। মানে চব সূতা চিনি পায় 13 বছৰ বয়সত। আমাৰ গাঁৱত ইমান মাইকী মানুহ আছে, মহিলা আছে, তাঁতখনকে চিনি নাপায়। কিন্তু এই যে ল'ৰাটিয়ে যে তাঁতখনক সম্বল হিচাপে লৈছে, আমি আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰ বোৱাৰীবিলাকে কয় যে সেই ল'ৰাটিয়েনো ইমান জানে, আমিয়ে বোলে লগাবলৈ বোলে নোৱাৰিছোঁ বোলে, এনেকৈ মানে কয়।
এতিয়া কি কৰিব এতিয়া উপায়টো নাই ইমান এৰুৱাইছোঁ নাই নুশুনে কথা নাই নেলাগে ৰ'ব এইটো প্ৰতিভা তাৰমানে এইটো কমটি বয়সত এখন তাঁত ব'ব পৰা যুৱতীয়ে নাই আজিৰ যুগত মহিলাসকলেই নবয় কিন্তু আপোনাৰ নাতিটোৱে যিটো কাম কৰিছে এই মহৎ কাম হয়তো ইয়াক যদি অকণমান বেলেগ ধৰণে কৰিব পৰা হয় বা চৰকাৰে এই প্ৰতিভাটোক যদি গুৰুত্ব দিয়ে নিশ্চয় ল'ৰাটো ভৱিষ্যতো বহুত সুন্দৰ হ'ব